লুৰিণজ্যোতি গগৈয়ে এখন এফিডেভিট দিকক যে উৰিয়াম ঘাটত উচ্ছেদ কৰি মাটি মই আদানীক দিম বুলি কৈছোঁ। তাতো আজিৰ পৰা বৃক্ষৰোপণ আৰম্ভ হৈছে। গৰুখুটিৰ মাটি কি উচ্ছেদ কৰি আমি আদানী আম্বানীক দিছোঁ নেকি? লুৰিণজ্যোতি গগৈৰ দৰে ব্যক্তিসকলে লাজ পাব লাগে যে তেওঁলোকে নিজক অসমীয়া বুলি কয়। আজি কোনেও অসম আন্দোলনৰ পিছত এজনো সন্দেহযুক্ত লোকৰ এটা ঘৰো ভাঙিব পৰা নাছিল। মই 1,29,000 বিঘা মাটি সন্দেহযুক্ত লোকৰ পৰা মুক্ত কৰি বনাঞ্চল বা ভিজিআৰ পিজিআৰক আমি উভতাই দিছোঁ। ধন্যবাদ দিব বিদেশীসকলক কৰায়ত্ব কিয় কৰা নাই? শুনক মিয়া মুছলমান নক'ব, বিদেশী নে স্বদেশী এইটো কথা কওক। এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে? বিদেশী নে স্বদেশী? বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই? তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই? মুখ্যমন্ত্ৰীয়ে মাটি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰীয়ে এৰেষ্ট হ'ব লাগে নে নালাগে? কিয় মিয়া দোৱা আপুনি কয়? বিদেশী নে স্বদেশী এইটো কওক। বিদেশী নে স্বদেশী? বিদেশী নে স্বদেশী এইটো কওক। ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব? ধৰ্মৰ ভিত্তিত উচ্ছেদ নহয়। বেলেগ বেলেগ ধৰণৰ বিদেশীয়ে আমি বিদেশীয়ে ধৰ্ম নাই, ইয়াত কোনো জাত পাত নাই। 71 চনৰ 25 মাৰ্চৰ পিছত অহা